ওয়েলকাম টু আসাম টেক ইনফো চেনেল। আসাম টেক ইনফো চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে জানে অমৃত বৃক্ষ আন্দোলনৰ যিটো দ্বিতীয় ষ্টেপ সেইটো আৰম্ভ হৈছে। তো বন্ধুসকল, আপোনালোকে কেনেকৈ ফটো আপলোড কৰিব, কেনেকৈ আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকে সম্পূৰ্ণ চাব পাৰিব, আপোনালোকে বুজিব পাৰিব। সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় ক্লিয়াৰ হৈ যাব। তো বলক আমি পলম নকৰি ভিডিঅ'টো চেম প্ৰচেছ আপোনালোকে তেনেকৈ আপোনালোকে ফটো দিব লাগিব। এইবাৰ যিহেতু গাছপুলি আপোনালোকক 6টাকৈ দিছে, তো আপোনালোকে 6টা গাছপুলি ৰুব লাগিব আৰু 6টা ফটোই আপোনালোকে আপলোড কৰিব লাগিব। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ হ'ব, আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অলৰেডি আছে, আপোনালোকে ফটোটো কেনেকৈ আপলোড হ'ব, আপোনালোকে লগ ইন কেনেকৈ হ'ব, সম্পূৰ্ণ তথ্যটো মই এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো আপোনালোকে বুজিব নোৱাৰিব। তো বন্ধুসকল, আপোনালোকে পোনপ্ৰথমতে আপোনালোকে গুগলত টাইপ কৰিব অমৃত। তো ফ্ৰেণ্ডসকল, আপোনালোকে টাইপ কৰিব অমৃত বৃক্ষ আন্দোলন বুলি। অমৃত বৃক্ষ আন্দোলনৰ পিছতে আপোনালোকে চাব পাৰিছে পেজটো এনেকুৱা হৈ যাব। আপোনালোকে এতিয়া চাব পাৰিছে 3 ডট দিয়া আছে, আপোনালোকে 3 ডটত ক্লিক কৰিব। দিয়াৰ পিছত চাব পাৰিছে ইয়াতে 4 নম্বৰ অপশ্যন দিয়া আছে ডাউনলোড এপ। আপোনালোকে এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট হিচাপত ইয়াতে ভাগ কৰি দিয়া আছে। তো আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয়, আপোনালোকে সেইটো ক্লিক কৰি আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব। অন্যথা আপোনালোকে ডাইৰেক্ট ব্ৰাউজাৰৰ পৰা কৰিব পাৰে, কিন্তু মই ইনফৰমেশ্যন দিম, আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব, আপোনালোকৰ সুবিধা হ'ব। তো চাব পাৰিছে যিহেতু মই গোৱালপাৰাৰ পৰা হওঁ, মই গোৱালপাৰাৰ এপছটো ডাউনলোড কৰিম। কৰাৰ পিছত ইয়াতে চাব পাৰিব মই অলৰেডি এপছটোৰ মাধ্যমত মই আপলোড কৰিছোঁ মোৰ ডকুমেণ্টছখিনি। তো আপোনালোকে চাব পাৰিছে মই যিটো ব্ৰাউজাৰত খুলিছোঁ এতিয়া, আপোনালোকে ব্ৰাউজাৰত লগ ইন হৈ ল'ব। যেনেকৈ ধৰক মই লগ ইন হৈ লৈছোঁ, আপোনালোকৰ এপছটোত লগ ইন হ'ব, একেই ছিষ্টেম। তো এতিয়া আমি লগ ইন হৈ ল'ম। এতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে বহুৱাই দিব। আপোনালোকে যদি আপোনালোকৰ মোবাইল নাম্বাৰটো বিচাৰি নাপায়, আপোনালোকে মোৰ মোবাইল নাম্বাৰ কোনটো দিছে আপোনালোকে হয়তো বুজি পোৱা নাই, বা হয়তো আপোনালোকে ধৰিব পৰা নাই আপোনালোকৰ মোবাইল নাম্বাৰটো কোনটো দি আছে। তো আপোনালোকে আপোনালোকৰ গ্ৰুপত সুধি ল'ব। এটা PDF আকাৰত এটা ফাইল পোৱা যায়, PDF আকাৰৰ। সেইটো ফাইলটোত আপোনালোকৰ গোটেইখিনি, আপোনালোকৰ জিপিৰ গোটেইখিনি লিষ্ট আপোনালোকে পাই যাব। আপোনালোকৰ মোবাইল নাম্বাৰ কোনটো দিয়া আছে, আপোনালোকৰ কোড নাম্বাৰ কিমান, আপোনালোকে তাৰ পৰা সুধি ল'ব। আপোনালোক মই যিটো PDF হয় সেইটো আপোনালোকক দেখুৱাই দিম, আপোনালোকে বুজিব পাৰিব কোনটো হয়। তো এতিয়া আপোনালোকে মোবাইল নাম্বাৰটো বহাই আপোনালোকে গেট OTPত ক্লিক কৰি দিলে আপোনালোকৰ OTP আহিব সেইটো নম্বৰত। তো চাব পাৰিছে মই মোবাইল নাম্বাৰটো বহাই দিছোঁ, OTP অলৰেডি আহি গৈছে। আমি OTPটো বহাই লগ ইন অপশ্যনত ক্লিক কৰি দিলে, লগ ইন অপশ্যনত ক্লিক কৰিলে লগ ইন হৈ যাব। এতিয়া আমি লগ ইনত ক্লিক কৰিম। চাব পাৰিছে লগ ইন অলৰেডি হৈ গৈছে। চাব পাৰিছে বন্ধুসকল, মই ইতিমধ্যে 6টা ফটো আপলোড কৰিছোঁ। আপোনালোকে ভিউ লিষ্টত যাই আপোনালোকে চাব পাৰে আপোনালোকৰ ফটোখিনি প্ৰপাৰ সঠিক হৈছেনে নাই। আপোনালোকৰ যদি ফটোবোৰ কিবা আপোনালোকে ভাবে যে ভুল হ'ল নেকি, অলপ যদি ভুল হয় আপোনালোকে ডিলিট কৰি আপোনালোকে ৰিপিট আপোনালোকে ফটো আপলোড কৰিব পাৰিব। এইটো আপোনালোকক মই ব্ৰাউজাৰত দেখাই আছোঁ, কিন্তু মই একচুৱেলি ফটোটো যিটো আপলোড কৰিছোঁ এইটো এপছৰ থ্ৰুতহে কৰিছোঁ। তো চাব পাৰিছে মোৰ কাম অলৰেডি শেষ হৈছে। তো বন্ধুসকল, এয়া চাওক যিটো আপোনালোকৰ PDF-টো হয়, PDF-টো আপোনালোকৰ এনেকুৱা আহে। মই PDF-ত ক্লিক কৰিম। চাব পাৰিছে এতিয়া আপোনালোকৰ নেম, গ্ৰুপৰ নাম, মোবাইল নাম্বাৰ, আপোনালোকৰ যিটো ID নাম্বাৰ, গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দিয়া আছে। তো বন্ধুসকল, নিশ্চয় আপোনালোকে বুজিব পাৰিছে। যদি মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে প্লিজ শ্বেয়াৰ আৰু লাইক কৰিব নাপাহৰিব। চ' থেংক ইউ ফৰ